নমস্কাৰ মেথমেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছো। এতিয়া ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামিনেশ্যন 2025-26 সাবজেক্ট জেনাৰেল মেথমেটিক্স কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰটোত আছে এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা, বিক্ৰী কৰি লাভ পালে 300 টকা, লাভৰ শতকৰা হাৰ হ'ব। লাভৰ শতকৰা হাৰ আমাক ওলাব দিছে। প্ৰথমতে আমাক বিক্ৰী মূল্য দিয়া আছে 1800 টকা, লাভ 300 টকা। গতিকে আমি কিনা দাম লাভৰ শতকৰা ওলোৱাৰ আগত আমি কিনা দাম ওলাব লাগিব। কিনা দাম হ'ব বিক্ৰী মূল্য মাইনাছ লাভ। বিক্ৰী মূল্য 1800 টকা, লাভ 300 টকা। 1800 পৰা 300 গ'লে 1500 টকা। কিনা দাম হ'ব 15 টকা। এতেকে লাভৰ শতকৰা। লাভৰ শতকৰা ওলোৱা সূত্ৰ হ'ল লাভ বাই কিনা দাম ইনটু 100%। লাভ আছে 300 টকা আৰু কিনা দাম হ'ল 1500 টকা ইনটু 100%। 0 0 কেনসেল, 0 0 কেনসেল। যদি আমি 15 ৰে 300 কেনসেল কৰোঁ, 15 2 গুণ 30, আকৌ 15 0 গুণ 0 20% হ'ব। গতিকে লাভৰ শতকৰা হ'ব 20%। গতিকে ইয়াতে অপচন হ'ব সি। তলৰ কোনটো অপৰিমেয় সংখ্যা? এইটো পৰিমেয় হয়, এইটো পৰিমেয় হয়, এইটো পৰিমেয় হয়। গতিকে পাইটো এটা অপৰিমেয় সংখ্যা। 3টো 1 আছে। প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা, এইটো শুদ্ধ হয়। প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হয়। 2টো আছে। প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা, এইটো অশুদ্ধ হয়। গতিকে 1টো শুদ্ধ, 2টো অশুদ্ধ। গতিকে অপচন সি হ'ব। 1 শুদ্ধ আৰু 2 অশুদ্ধ। 4 নম্বৰ আছে তলৰ কোনটো পৰিমেয় সংখ্যা? পৰিমেয় সংখ্যা হ'বলৈ হ'লে p/q/ত থাকিব লাগে। এইটো 2/7 p/q/ত আছে। গতিকে অপচন ডি। 3 নম্বৰটোত আছে √3 ৰ মান কোন দুটা সংখ্যাৰ মাজত আছে? আমি জানো যে √3 ৰ মান হ'ল 1.732। তেনেকে হয় 1.7 সংখ্যাটো কাৰ কাৰ মাজত আছে? সেইটো 1 আৰু 2 ৰ মাজত হ'ব 1.7। গতিকে 1 আৰু 2 হ'ব। অপচন এ হ'ব 1 আৰু 2। 6 নম্বৰটোত আছে 3 + √3 হ'ল 3 - √3 হ'ল। ইয়াৰ মান লাগে। যদি এইটো আমি চাওঁ a + b হ'ল a - b হ'ল ইকুৱেল a² - b² সূত্ৰত হ'ব। a² মানে 3² - b² মানে √3 হোল স্কুৱেৰ। 3 স্কুৱেৰ কৰিলে 3 3 গুণ 9, √3 স্কুৱেৰ কৰিলে অনলি 3। 9ৰ পৰা 3 মাইনাছ কৰিলে 6 হ'ব। গতিকে অপচন ডি হ'ব। ইয়াতে আছে 17⁻² ইনটু 17⁵ ৰ মান। যিহেতু পূৰণ আছে, পূৰণ থাকিলে ওপৰৰ ঘাতবিলাক প্লাছ হয়। a⁴m পূৰণ a⁴n ইকুৱেল a⁴m + n। ওপৰৰ ঘাত প্লাছ হ'ব 2 + 5। এইটো যদি আমি চাওঁ 17 হ'ব, 2 য়ে 5 = 7, 17⁷। গতিকে অপচন এ হ'ব। 8 নম্বৰটোত আছে তলৰ কোনটো ৰাশি এটা চলকযুক্ত বহুপদ? এটা চলকযুক্ত হ'লে চলক মাত্ৰ এটা থাকিব লাগিব। এটোত চলক দুটা আছে, দুটা থাকিলেও এটা বুলি ধৰা হয়। গতিকে অপচন এ হ'ব। ইয়াতে বি নহয়, এইটো বহুপদে নহয়, কাৰণ ইয়াৰে ঘাতটো 1/2 হ'ব। এইটো নহয়, এইটো তিনিটা চলকযুক্ত। গতিকে অপচন এ হ'ব। 9 নম্বৰটোত আছে তলৰ কোনটো ৰাশি বহুপদ ৰাশি নহয়? ইয়াৰে কোনটো বহুপদ ৰাশি নহয়? এইটো বহুপদ ৰাশি হয়, এইটো হয়, এইটো হয়, এইটো নহয়। কাৰণ এইটো বহুপদ ৰাশি নোহোৱাৰ কাৰণ হ'ল এইটো x আছে, আমি x লিখিলো, প্লাছ এইটো ভগ্নাংশ আছে। যদি ভগ্নাংশটো ভাঙি আমি লিখো x⁻⁻ হ'ব। আৰু এইটো বহুপদ নহয়, কাৰণ ঘাতটো -1। বহুপদ হ'বলৈ হ'লে ঘাত পূৰ্ণ সংখ্যা হ'ব লাগে। যিহেতু -1 পূৰ্ণ সংখ্যা নহয়, গতিকে অপচন চি হ'ব। 10 নম্বৰত আছে √2x - 1 ৰাশিটোত x² হওক। ইয়াতে x² নাই, গতিকে সহগো নাই। গতিকে অপচন ডি হ'ব 0। 3 বহুপদৰ মাত্ৰা হ'ব। মাত্ৰা কেতিয়া থাকে? যেতিয়া চলক থাকে। যিহেতু ইয়াতে চলকে নাই, গতিকে মাত্ৰাও নাই। গতিকে 0 হ'ব। অপচন এ। 2x + 1 বহুপদটোৰ এটা শূন্য হ'ল। ইয়াৰ শূন্য ওলাবলৈ হ'লে আমি শূন্য ওলালে এতেকে 2x + 1 = 0 লিখোঁ। 1ৰ লগত প্লাছ চিন আছে, সমান চিনৰ সিফালে গ'লে হ'ব -1। 2ৰ লগত x পূৰণ হৈ আছে, 2টো সিফালে গ'লে হ'ব হৰণ -1/2। অপচন বি হ'ব। 13 নম্বৰটোত আছে px = 5x - 4x² + 3 বহুপদৰ মান হ'ব যদি x = -1। px আছে, x ৰ মান আমি -1 বহাম। px x ৰ মান -1 বহালে p - 1 হ'ব ইকুৱেল 5x 5 * -1 হ'ব। আকৌ প্লাছ 4x² 4 * -1 হোল স্কুৱেৰ হ'ব, প্লাছ 3 আছে 3 হ'ব। যদি আমি এইটো হৰণ কৰোঁ 5 × 5 -5 হ'ব। আকৌ প্লাছ আছে, প্লাছ স্কুৱেৰ কৰিলে 1² মানে 1, স্কুৱেৰ কৰিলে মাইনাছ চিনটো উঠি যাব। 4 × 4 হ'ব, তাৰপিছত প্লাছ 3। আকৌ -5 আছে, -5 প্লাছে প্লাছে প্লাছ 4ৰ লগত 3 যোগ কৰিলে 4, 5, 6, 7 হ'ব। মাইনাছে প্লাছে মাইনাছ, 5ৰ পৰা 7 বিয়োগ কৰিলে 2 হ'ব। গতিকে
ইয়াৰে অপশ্যন 5 5 6 7 ইয়াতে অপশ্যন 2 নাই, ইয়াতে কিবা ভুল হ'ল। 5 × 1 5x স্কুৱেৰ, এইটো প্লাছ নহয়, এইটো মাইনাছ হ'ব, গতিকে এইটো মাইনাছ চিন হ'ব। মাইনাছ এইখিনি যদি আমি কৰোঁ, মাইনাছে মাইনাছে প্লাছ, সংখ্যা দুটা প্লাছ, চিনটো মাইনাছ, 5ৰ লগত 4 যোগ কৰিলে 9 প্লাছ 3, মাইনাছে প্লাছে মাইনাছ, 9ৰ পৰা 3 বিয়োগ কৰিলে 6 হ'ব, আৰু ডাঙৰ সংখ্যাৰ লগত মাইনাছ থকাৰ কাৰণে -6, গতিকে ইয়াতে অপশ্যন হ'ব চি। 14 নম্বৰটোত আছে x⁴ প্লাছ x³ মাইনাছ 2x স্কুৱেৰ প্লাছ x প্লাছ 1ক x মাইনাছ 1এৰে হৰণ কৰিলে ভাগশেষ হ'ব। ইয়াৰে ভাগশেষ আমাক ওলাব দিছে, বহুপদটোক আমি px বুলি ধৰি লওঁ। আমি লিখিম ধৰা হ'ল বহুপদটোক আমি px লিখোঁ। বহুপদটো আছে x⁴ প্লাছ x³ মাইনাছ 2x স্কুৱেৰ প্লাছ x প্লাছ 1, 2x স্কুৱেৰ প্লাছ x প্লাছ 1, আৰু আমাক x মাইনাছ 1এৰে হৰণ কৰিব দিছে। x⁴ এইটো x⁴ লিখিছোঁ, এইটো x⁴ প্লাছ x³ মাইনাছ 2x স্কুৱেৰ প্লাছ x প্লাছ 1, যিহেতু আমাক x মাইনাছ 1এৰে হৰণ কৰিব দিছে, ছাইডৰ ফালে এতেকে x মাইনাছ 1ৰ আমি শূন্য ওলাম, x মাইনাছ 1 = 0, 1ৰ লগত মাইনাছ আছে, সমান চিনৰ ইফালে গ'লে প্লাছ হ'ব, গতিকে xৰ মান আমি 1 বহাম। p আছে, p লিখিলোঁ, xৰ মান আমি 1 বহাম। ইয়াতো xৰ মান 1⁴ প্লাছ xৰ মান হ'ব 1³ মাইনাছ 2 × xৰ মান 1 স্কুৱেৰ প্লাছ xৰ মান 1 প্লাছ 1, 1⁴ মানে 1, 1³ মানে 1 মাইনাছ 1 স্কুৱেৰ মানে 1, 2 × 2 প্লাছ 1 আকৌ প্লাছ 1, ইয়াতে 1 1 2 মাইনাছ 2 প্লাছে প্লাছে প্লাছ 1 1 2, ইয়াতে প্লাছটো মাইনাছটো কেঞ্চেল, ইয়াতে 2 বাকী থাকিব, ইয়াৰ এনচাৰ হ'ব 2, গতিকে ইয়াতে অপশ্যন হ'ব বি। 15 নম্বৰটোত আছে যদি x মাইনাছ 1 ৰাশিটো kx² মাইনাছ √2x প্লাছ 2ৰ এটা উৎপাদক হয়, তেন্তে k ৰ মান। যিহেতু এই ৰাশিটো এটা উৎপাদক হয়, উৎপাদক হ'লে ভাগশেষ 0 হয়, এতেকে আমি লিখিব পাৰিম px = 0। এইবাৰ আমি p লিখিলোঁ, xৰ মান বহাব লাগিব। xৰ মান যিহেতু x মাইনাছ 1 আছে, এতেকে x মাইনাছ 1ৰ যদি শূন্য ওলাওঁ, ইয়াতে x = 1 হ'ব, গতিকে xৰ মান আমি 1 বহাম, = 0। এইবাৰ বহুপদটো আছে kx², k × xৰ মান হ'ব 1, 1 স্কুৱেৰ মাইনাছ √2 × x, xৰ মান 1 প্লাছ 2 = 0 হ'ব, 1 স্কুৱেৰ মানে 1, k × k হ'ব, মাইনাছ √2ৰ লগত 1 পূৰণ কৰিলে √2 আকৌ প্লাছ 2 = 0 হ'ব। আকৌ ইয়াতে k আছে, k লিখিলোঁ, যিহেতু k ৰ মান ওলাব লাগে, ইকুৱেল দিলোঁ, √2ৰ আগত মাইনাছ আছে, সমান চিনৰ সিফালে গ'লে হ'ব প্লাছ √2, 2ৰ আগত ইয়াতে প্লাছ চিন আছে, সমান চিনৰ সিফালে গ'লে হ'ব -2, √2 - 2, ইয়াতে অপশ্যন হ'ব √2 - 2, √2, যিহেতু আগত √2 থকা নাই, গতিকে এইটো আমি ওলোটাই লিখোঁ, k = -2টো আগত আনো, √2ৰ আগত প্লাছ আছে, প্লাছ √2, -2 প্লাছ √2, গতিকে অপশ্যন চি হ'ব। 16 নম্বৰটোত আছে x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংক ৰাশি, x অক্ষৰ ওপৰত থাকিবলৈ হ'লে xৰ মানটো x থাকিব লাগিব, y ৰ মান 0 হ'ব লাগিব, গতিকে অপশ্যন ডি। 17 নম্বৰ আছে যদি r পৰিমেয় সংখ্যা আৰু s অপৰিমেয় সংখ্যা, তেন্তে r প্লাছ s আৰু r মাইনাছ s হ'ব। এইটো পৰিমেয়, এইটো অপৰিমেয়, পৰিমেয় আৰু অপৰিমেয় যোগ কৰিলে অপৰিমেয় হয়, পৰিমেয়ৰ পৰা অপৰিমেয় মাইনাছ কৰিলে অপৰিমেয় হয়, দুয়োটা অপৰিমেয় হ'ব, গতিকে অপশ্যন বি হ'ব। 18 নম্বৰ আছে স্তম্ভ x ৰ লগত স্তম্ভ y মিলোৱা। স্তম্ভ x ৰ লগত আমি স্তম্ভ y মিলাম। ইয়াতে স্তম্ভ x ত আছে p ৰ মান দিয়া আছে a⁴p³ ব্ৰেকেট মানে পূৰণ হৈ আছে, l লগত a⁴p ৰ লগত q পূৰণ হৈ আছে, a⁴pq হ'ব, গতিকে এই p2 আহি কিনে মিলিব এইটোৰ লগত a⁴pq, p2 মিলিব v ৰ লগত, ইয়াতে প্ৰথম p2 w ৰ লগত আছে, p2 v ৰ লগত আছে, p2 u ৰ লগত আছে, p2 w ৰ লগত আছে, p2 v ৰ লগত মিলিব, গতিকে অপশ্যন বি। বাকীকেইটাও মিলাই চাওঁ, যদি আমি q2 চাওঁ, এইটো চালে a + b হ'ল a - b হ'ল, এইটো সূত্ৰত আছে, যদি আমি ভাঙো a² - b² হ'ব, অৰ্থাৎ এইটোক যদি আমি ভাঙো এনেকৈ হ'ব a² - √b², a স্কুৱেৰ কৰিলে a² - b² কৰিলে অনলি b হ'ব, a² - b হ'ব, গতিকে q2 আহি কিনে মিলিব w ৰ লগত। 2 নম্বৰটো এইটো q2 w ৰ লগত মিলিছে, আকৌ r2 মিলিব u ৰ লগত, যিহেতু এইটো হৰণ হৈ আছে, a⁴m হৰণ a⁴n = a⁴m - n,
হৰণ হ'লে ওপৰৰ ঘাত মাইনাছ হয় r2 মিলিব ইউৰ লগত এইটো r2 ইউৰ লগত মিলি আছে আকৌ s2 মিলিব টিৰ লগত ইয়াতে s2 টিৰ লগত মিলি আছে গতিকে অপচন বি হ'ব 19 নম্বৰটো আছে তলৰ কোনটো ধ্ৰুৱক বহুপদ ৰাখি ধ্ৰুৱক হ'বলৈ হ'লে চলক থাকিব নালাগিব ইয়াতে চলক আছে ইয়াতো আছে যেহেতু বিত চলক নাই অপচন বি হ'ব 20 নম্বৰটো হ'ব যদি x not equal y তেনেহ'লে x y not equal yx কিন্তু x equal y equal x হ'ব যদিহে not equal হ'লে ইয়াতে not equal হয় equal হ'লে এই দুটা equal হ'ব গতিকে অপচন ডি হ'ব 21 আছে x কিউব মাইনাছ y কিউবৰ মান এইটো এটা সূত্ৰ হয় x কিউব মাইনাছ y কিউবৰ মান হ'ব x মাইনাছ y হ'ল x স্কুৱেৰ প্লাছ xy প্লাছ y স্কুৱেৰ অপচন চি 22 নম্বৰটোত আছে পি ৱাই এটা বহুপদ আছে এটা উৎপাদক y মাইনাছ 2 হ'লে আনটো উৎপাদক হ'ব এইটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব এইটো আমি উৎপাদক বিশ্লেষণ কৰি চাওঁ y স্কুৱেৰ মাইনাছ 5y প্লাছ 6 উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে প্ৰথম সংখ্যা শেষৰ সংখ্যা পূৰণ কৰিব লাগে প্ৰথম সংখ্যা 1 শেষৰ সংখ্যা 6 1 6 গুণ 6 6ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে প্লাছ কৰিলে 5 পাওঁ আমি জানো 3 2 গুণ 6 3 লগত 2 যোগ কৰিলে 5 পাওঁ গতিকে আমি এনেকৈ লিখিম y স্কুৱেৰ মাইনাছ 3 প্লাছ 2 3 লগত 2 যোগ কৰিলে 5 y প্লাছ 6 y স্কুৱেৰ মাইনাছ 3 লগত y পূৰণ কৰিলে 3y মাইনাছে প্লাছে মাইনাছ 2 লগত y পূৰণ কৰিলে 2y প্লাছ 6 এই দুটাৰ পৰা যদি কমন লওঁ y কমন আহিব y মাইনাছ 3 বাকী থাকিব মাইনাছ আছে মাইনাছ ইয়াতে ব্ৰেকেটৰ ভিতৰত y মাইনাছ 3 ইয়াতো y মাইনাছ 3 হ'ব y লগত কি পূৰণ কৰিলে 2y হ'ব y লগত 2 পূৰণ কৰিলে 2y আকৌ মাইনাছে প্লাছ 2 3 গুণ 6 ইয়াৰ পৰা যদি আমি কমন লওঁ y মাইনাছ 3 দুটাৰ পৰা আমি এটা লিখিম y মাইনাছ 3 আৰু এটা হ'ব y মাইনাছ 2 y মাইনাছ 3 y মাইনাছ 2 গতিকে ইয়াতে অপচন এটা আছে y মাইনাছ 2 আনটো হ'ব y মাইনাছ 3 অপচন ডি হ'ব 23 নম্বৰটো আছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল ইয়াতে যুগ্ম মৌলিক সংখ্যা 2 হয় 24 নম্বৰটো আছে 13 টু দি পাৱাৰ 1/5 ইনটু 17 টু দি পাৱাৰ 1/5 ৰ মান এটো যদি আমি সূত্ৰ চাওঁ a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m সূত্ৰত আছে এটো হ'ব ab হোল টু দি পাৱাৰ m 13 ইনটু 17 হোল টু দি পাৱাৰ 1/5 যদি 13 লগত আমি 17 পূৰণ কৰো 13 লগত 17 7 3 গুণ 21 1 7 2 7 গুণ 7 8 9 1 3 গুণ 3 1 গুণ 1 1 9 3 10 12 2 7 1 1 আৰু 1 লৈ 2 221 টু দি পাৱাৰ 1/5 হ'ব গতিকে এইটো অপচন এ হ'ব 25 নম্বৰ আছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত হ'ব এইটো হ'ব 10:11 26 নম্বৰ উৎপাদক পদ প্ৰকাশ কৰা এইটো কিতাপত আছে 28টো কিতাপত আছে 29 30 31 32 33 34 35 এই সকলোবিলাক কিতাপত আছে তোমালোকে নিজে কৰি ল'বা নোৱাৰিলে মোক কমেন্টছ কৰি জনাবা মই তোমালোকক 26 ৰ পৰা 35 লৈকে গোটেইবিলাক সলভ কৰি দিম তোমালোকে এনেকুৱা আৰু ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা